নমস্কাৰ মই প্ৰাৰ্থনাই পুনৰবাৰ অভিভাৱকসকলক মোৰ খেলুৱা আৰু শিশু চেনেলটোলৈ স্বাগতম জনাইছো আনদিনাৰ দৰে আজিও আপোনাৰ শিশুটিক শিকোৱাৰ ক্ষেত্ৰত সহায় হোৱাকৈ ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছো আহকচোন চাওঁ আগৰ ভিডিঅ'ৰ প্ৰথম দুটা খণ্ডত আমি স্বৰবৰ্ণৰ বিষয়ে আলোচনা কৰিছিলো প্ৰথম আপোনাৰ শিশুটিক স্বৰবৰ্ণ কেনে ধৰণে লিখিবলৈ শিকাব বা চিনাক্ত কৰিবলৈ শিকাব তাৰ বিষয়ে আৰু আজিৰ ভিডিঅ'টোত আমি বিশেষকৈ স্বৰবৰ্ণৰ প্ৰথম বৰ্ণৰে আৰম্ভ হোৱা শব্দবোৰ সহজভাৱে শিশুটিক মনত ৰাখিবলৈ কেনে ধৰণে শিকাব তাৰ ওপৰত কিছুমান পদ্ধতি লৈ আহিছো তাৰ আগতে আপোনাৰ শিশুটিয়ে সম্পূৰ্ণকৈ বৰ্ণমালাবোৰ চিনি পোৱা হৈছে নে নাই আপুনি জানিবৰ কাৰণে আৰু শিশুটিও অভ্যাস হ'বৰ কাৰণে আপুনি এনে ধৰণে শিশুটি মনোগ্ৰাহী হোৱাকৈ কিছুমান পিকচাৰ আঁকি এনে ধৰণে শিশুটিক আপোনালোকে লিখিবলৈ দিব পাৰে ইয়াতে আপোনালোকে কিছুমান বৰ্ণ লিখি দিব আপোনালোকৰ যোনটো মন যায় তেনে ধৰণে আৰু শিশুটি সুধি যাব আগত কোনটো বৰ্ণ আহিব আৰু এটা কথা মনত ৰাখিব শিশুটিয়ে যাতে লিখাৰ সময়ত ডাঙৰ ডাঙৰকৈ শব্দ কৰি লিখে তেতিয়া কি হয় ডাঙৰ ডাঙৰকৈ উচ্চাৰণ কৰি লিখিলে তেতিয়া শিশুটি মনত ৰৈ যাব লিখোতে সদায় সাউণ্ড কৰি লিখি দিব পাছত কোনটো বৰ্ণ আহিব হৰ্ষ ই এনে ধৰণে লিখা সময় সদায় ডাঙৰ ডাঙৰকৈ উচ্চাৰণ কৰি লিখিবলৈ দিব আৰু এটা কথা আমি লিখা সময়ত হৰ্ষ ই দীৰ্ঘই হওক হৰ্ষ দীৰ্ঘ কি হয় ওপৰৰ যোনডাল থাকে এই হৰ্ষৰিকাৰডাল কি হয় লিখোতে ওৰকাৰডাল লিখোতে এই ওপৰডাল দিওঁতে সদায় আমাৰ কিছুমান ক্ষেত্ৰত দেখা যায় যে ইয়াৰ পৰা দিয়া যায় ইয়াৰ পৰা নহয় প্ৰকৃততে ইয়াৰ পুনৰ পৰাহে দিব লাগে আপোনালোকে প্ৰথম শিকাওঁতে এই কথাটো লক্ষ্য কৰিব যাতে শিশুটিয়ে ভুলকৈ নিশিকে কাৰণ শিশু এটি হৈছে এটা মাটি পাত্ৰ নিচিনা মাটি পাত্ৰটো যেনেকৈ আমি প্ৰথম বনাওঁতে কেঁচা হৈ থাকোঁতেই আকাৰ দিব লাগিব শুকুৱাৰ পিছত দিব নোৱাৰোঁ ঠিক তেনেকৈ শিশু এটিও আমি প্ৰথম সৰু অৱস্থাতে আমি প্ৰত্যেকটো বস্তু নিখুঁতকৈ শিকাব লাগিব তেতিয়াহে ডাঙৰ হ'লে সি সুচাৰুৰূপে প্ৰত্যেকটো বস্তু শিকি যাব নহ'লে ডাঙৰ হোৱাৰ পিছত আমি কিছুমান ভুল ৰৈয়ে যাবগে যিটো আমি সৰুতে কৰিছোঁ সেইকাৰণে আমি অভিভাৱকসকলে শিকাওঁতে সচেতন হোৱাটো খুবেই দৰকাৰী ইয়াৰ পাছত হৰ্ষৰ পাছত আহিব কোনটো বৰ্ণ আহিব সুধি যাব আৰু ডাঙৰ ডাঙৰকৈ উচ্চাৰণ কৰি শিশুটিক লিখিবলৈ দিব দীৰ্ঘ তাৰ পাছত ৰি এনে ধৰণে আপোনালোকে গোটেইকেইটা বৰ্ণ লিখিবলৈ দিব মই মাত্ৰ আপোনালোকক ধাৰণাটো দিছো যে কেনে ধৰণেনো আপোনালোকে শিকাব তাৰ পাছত এনে ধৰণেও দিব পাৰে এনেকুৱা ধৰণৰ যদি আপোনালোকে আকৰ্ষণীয় কিছুমান ছবিৰ সহায়ত কালাৰ পেন্সিলে যদি আপোনালোকে লিখিব দিয়ে বা পেন্সিলৰ সহায়ত এনে ধৰণে লিখিব দিলে কি হয় শিশুটিৰ শিকাৰ প্ৰতি আগ্ৰহ বাঢ়ে ই খেলৰ নিচিনা খেল বুলি ভাবিব এইটো এটা মানে কোনো ধৰণৰ যেন বহুত টান কাম আচলতে কি হয় পঢ়িবলেতো আমাৰো ইচ্ছা নগৈছিলে সৰুতে নহয় জানো গতিকেলৈ যাতে আমি শিশুটিক জোৰ কৰি নহয় মৰমেৰে যাতে আগ্ৰহ প্ৰকাশ কৰে শিকিবৰ কাৰণে তেনেকুৱাকৈ আমি সহজভাৱে শিশুসকলক শিকাব লাগে ইয়াতে এনে ধৰণে আপোনালোকৰ ইচ্ছামতে বৰ্ণবোৰ দি দিব পাৰে তাৰ মাজৰ বৰ্ণটো শিশুটিক লিখিবলৈ দিব পাৰে পাছত কোনটো বৰ্ণ আহিব লিখা এনে ধৰণে আৰু এটা কথা মই বাৰে বাৰে কৈ আছো যে মনত ৰাখিব যাতে লিখোতে শিশুটিয়ে সুন্দৰকৈ ডাঙৰ ডাঙৰকৈ উচ্চাৰণ কৰি লিখে আৰু যাতে আখৰ পাকবোৰ শুদ্ধকৈ লিখে তাৰ প্ৰতি সদায় গুৰুত্ব দিব লাগে তাৰপাছত আমি এনে ধৰণেও দিব পাৰো আচলতে শিশুৰ মনটো আকৰ্ষণ কৰি আমি যাতে সি আগ্ৰহ প্ৰকাশ কৰে লিখিবৰ কাৰণে নিজে ইচ্ছা কৰে তেনে ধৰণে আমি শিকাব আপোনালোকে শিশুটিক এনে ধৰণে সহজভাৱে খেলৰ মাধ্যমেৰে বৰ্ণবোৰ আৰু প্ৰথম আখৰে আৰম্ভ হোৱা শব্দবোৰ শিকাবলৈ এনেধৰণে কিছুমান ডাঠ কাগজত আপোনালোকে বৰ্ণবোৰ ডাঙৰ ডাঙৰকৈ লিখি ল'ব ইয়াৰ পৰা
যোনটো বৰ্ণ লিখিছে সেই বৰ্ণটো বিচাৰি শিশুটি ইয়াত থবলৈ দিব একেই বৰ্ণটো বিচাৰি লগতে উচ্চাৰণ কৰি যাবলৈ দিব আ হৰসই দীৰ্ঘই হৰসু দীৰ্ঘ ধৰণে আৰু এতিয়া প্ৰথম আখৰেৰে আৰম্ভ হোৱা শব্দবোৰ এনেধৰণে কিছুমান পিকচাৰ বনাই শিশুটি সুধিব প্ৰথমতে তাৰ পাছত ইয়াৰ পৰা বিচাৰি লগাবলৈ দিব অৰে অমিতা আ আম হৰসই ইটা দীৰ্ঘই দীঘল হৰসু উট দীৰ্ঘ উট সূতা এনেধৰণে কৰিবচোন শিশুটিয়ে খেলৰ মাধ্যমেৰে সহজতে শব্দও শিকিলে লগতে বৰ্ণবোৰ ক্লিয়াৰ হ'ব এনেধৰণে আপোনালোকে গোটেইকেইটা বৰ্ণ গাব পাৰে ইয়াৰ উপৰিও এইদৰে প্ৰথম আখৰেৰে আৰম্ভ হোৱা শব্দবোৰ আপুনি আঁকি তাতে সেই আখৰটো লিখি তাত বিচাৰি উলিয়াই আপোনালোকে তাত যিটো কালাৰ কৰিছে সেই কালাৰটো কৰিব দিব পাৰে ইয়াৰ জৰিয়তে শিশুটিয়ে বৰ্ণটো চিনাকি হ'ল লগতে সেই বৰ্ণটোৱে আৰম্ভ হোৱা শব্দটো চিনি পাব ধৰি লওক অটো য'ত আছে তাত এনেধৰণে আপোনালোকে চাৰ্কুলো কৰিব দিব পাৰে নহ'লে অটোত সেই কালাৰটো কৰিবলৈ দিব পাৰে আটো বিচাৰি ধৰণে তাৰপিছত হৰসই ইটা হৰসইটো চাৰ্কুলো কৰিব দিব পাৰে নহ'লে কালাৰ কৰিবলৈ দিব পাৰে ইকলটো ঠিক একেধৰণে ইয়াৰ পাছত প্ৰথম আখৰটোৱে আৰম্ভ হোৱা শব্দবোৰ চিনি পায় নে নাপায় শিশুটিয়ে জানিবৰ কাৰণে আপোনালোকে কালাৰ পেঞ্চিল বা পেঞ্চিলৰ সহায়ত এনেধৰণে মিলাবলৈ দিব পাৰে অমিতা আটোৱে কি হয় আম গতিকে আ বৰ্ণটো ক'ত আছে শিশুটিয়ে বিচাৰি এনেধৰণে শিশুটিক মিলাবলৈ দিব হৰসই ইটা হৰসই প্ৰথম বৰ্ণ কোনটো হ'ব এই খুটিয়ে ক'ব যে লিখোতে এটা কথা মনত ৰাখিব যাতে ডাঙৰকে উচ্চাৰণ কৰি লিখে আপুনি পিকচাৰটো দিব এইটো কি হয় উলকবি উলকবিৰ প্ৰথম বৰ্ণটো কি হ'ব কি হয় ইগল ইগলৰ প্ৰথম বৰ্ণটো এৰাপাত প্ৰথম বৰ্ণটো হ'ব ৰিখি আৰু প্ৰথম বৰ্ণটো হ'ব ৰিখিৰ ৰি তাৰপাছত
আখৰটো কি হ'ব বৰ্ণটো সুধিব ঠোঁট ঔটেঙা ঐ ঔটেঙা অসম প্ৰথম বৰ্ণটো হ'ব ঐৰাবত প্ৰথম বৰ্ণটো হ'ব ঐ এইধৰণে লগতে আপোনালোকে এটা পিকচাৰটো আঁকি দিব পাৰে প্ৰথম বৰ্ণতে আৰম্ভ হোৱা পিকচাৰটো আঁকি দিব আৰু ইয়াতে খেলি মেলি গৈ দি দিব আৰু সেই প্ৰথম বৰ্ণটো বিচাৰি খুঁটি আপোনালোকে বিচাৰি উলিয়াই সাৰ্কুল কৰিবলৈ দিব উটো ক'ত ক'ত আছে এইদৰে কৰিবচোন আপোনাৰ শিশুটিয়ে খুব কম সময়ৰ ভিতৰতে চাব বৰ্ণমালা শিকি পৰিপূৰ্ণ হৈ গৈছে